নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিএন আসাম আজিৰ এই ভিডিঅটো মেইনলি মই সিটেটৰ বাবে লৈ আহিছো যিসকলে সিটেটৰ প্ৰিপাৰেচন কৰি আছে আপকামিং সিটেট দিব জুলাইৰ যি সিটেট হ'বলৈ গৈ আছে 2025 ৰ বাবে এতিয়ালৈকে অফিচিয়েল নোটিছ প্ৰকাশ কৰা নাই খুব সম্ভৱ এপ্ৰিলৰ শেষৰ ফালে নোটিছ প্ৰকাশ পাব লাগে যেতিয়া নোটিছ প্ৰকাশ পায় আমাৰ ফালৰ পৰা আপোনালোকক বাৰু মই ভিডিঅ কৰি হওক বা আমাৰ টেলিগ্ৰাম চেনেলৰ জৰিয়তে হওক আপোনালোকক জনাই দিম নতুবা আপোনালোকে অফিচিয়েলিও খবৰ নিজৰ ফালৰ পৰাও লাভ কৰিব পাৰিব কিন্তু এতিয়া কথাটো হল যে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ কৰিব কাৰণ এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে যদিও সিটেটৰ মানে একৰ্ডিং টু দা সিলেবাস কুৱেশ্যন পেপাৰ সেট হয় তথাপিও প্যাটাৰ্ন কিন্তু আগতকৈ হলনি হৈছে বা কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডো আগতকৈ ভাল হৈছে তো এতিয়া ভালদৰে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ কৰিব যাৰ জৰিয়তে আপোনালোকে এটা ভাল মাৰ্কস পাব পাৰে এটা ডিসেন্ট স্কোৰ আপোনালোকে কৰিব পাৰে 100+ এটা আপোনালোকে আশা কৰিব পাৰে তাৰ বাবে যদি আপোনালোকে ধৰক এটা কোৰ্সৰ জৰিয়তে আপোনালোকে যদি পঢ়িব বিচাৰিছে নেশনাল লেভেলত তো বহুতখিনি কোৰ্স পাই যাব কিন্তু অসমীয়াত ভালকে ডেপথত ইন ডেপথ নলেজ লৈ পেলাই উইথ প্ৰপাৰ নোটস মক টেষ্ট সহ আপোনালোকে কোৰ্সৰ জৰিয়তে কেনেদৰে সিটেটৰ বাবে প্ৰিপাৰেচন কৰিব মই এই ভিডিঅটোত গোটেইখিনি প্ৰিপাৰেচনৰ সম্পৰ্কত সিটেটৰ বাবে আলোচনা কৰিম গতিকে ভিডিঅটো আপোনালোকে শেষলৈ চাওক যদি আপোনালোকে ৰিয়েলিষ্ট ভালকে সিটেটৰ বাবে প্ৰিপাৰেচন কৰিব বিচাৰিছে আৰু আপোনালোকে গমে পাইছে যে অলৰেডি এলপিইউপিৰ টিচাৰ ৰিক্ৰুটমেন্ট চলি আছে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে আৰু এই ৰিক্ৰুটমেন্ট খিনি শেষ হোৱাৰ পাছত আৰু আপোনাৰ এই বছৰৰ শেষৰ ফালে আৰু মেবি আপোনাৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাব লাগে সেইখিনিও বাৰু আপোনালোকক মই বাৰু সময়ে সময়ে খবৰবোৰ জনাই গৈ থাকিম যে কেতিয়ালৈকে আৰু এডভাৰটাইজমেন্ট প্ৰকাশ পাব তো আপকামিং এলপিইউপিৰ ডেফিনেটলি এডভাৰটাইজমেন্ট প্ৰকাশ পাব তো তাৰ বাবে আপোনালোকে সিটেট যদি আপোনালোকে কোৱালিফাই হোৱা নাই তো কোৱালিফাই হ'ব লাগিব আৰু কম্পিটিশনটো আপোনালোকে গমে পাইছে আজিকালি কিমান বেছি কম্পিটিশন আৰু সেই কম্পিটিশনত আপোনালোকে তিষ্টি থাকিবৰ কাৰণে কাৰণ টেটৰ ওয়েটেজটো বহুত বেছি হয় গতিকে সেই ওয়েটেজটো আপোনালোকে আৰু ভালকে আপোনালোকৰ মাৰ্কসখিনি যদি ইনক্ৰিজ কৰাব বিচাৰিছে তেনেহলে ভাল এটা প্ৰিপাৰেচন আপোনালোকৰ ডেফিনেটলি লাগিব গতিকে গোটেই ভিডিঅটোত সেইখিনি আলোচনা কৰিম এতিয়া সিটেটৰ যি এপিয়াৰ হোৱা ক্যান্ডিডেটস থাকিব বা থাকে তো মেইনলি তিনিটা ক্যাটাগৰী ক্যান্ডিডেটস দেখিবলৈ পোৱা যায় প্ৰত্যেক বছৰে এটা হ'ব পাৰে এটা আপোনাৰ ফ্ৰেশ যিসকল ক্যান্ডিডেট আগতে সিটেট দিয়া নাই এবাৰ প্ৰথমবাৰৰ বাবে দিব তেনেকুৱা ক্যান্ডিডেট থাকিব আৰু নেক্সট ক্যান্ডিডেট অলৰেডি সিটেট দিছিলে কিন্তু আপোনাৰ পাস কৰিছিলে তথাপিও ভাল মাৰ্কস এটা ল'ব নোৱাৰিলে এবাৰ আকৌ তেওঁলোকে এপিয়াৰ হ'ব আৰু নেক্সট ক্যাটাগৰী ক্যান্ডিডেটস থাকিব যিসকলে আগতে সিটেট দিছিলে কিন্তু তেওঁলোকে পাস কৰিব নোৱাৰিলে যদিও মই কৈছো যে সিলেবাস according to the syllabus question paper খিনি সেট হয় কিন্তু পাস পার্সেন্টেজ যদি আপোনালোকে চাই প্ৰত্যেক বছৰে কিন্তু পাস পার্সেন্টেজটো বহুত কম এপিয়াৰ হোৱা ক্যান্ডিডেটছত কৈ গতিকে সেই পাস পার্সেন্টেজটো বেছি কৰিবৰ কাৰণে যদি আপোনালোকে অসমীয়াত ভালকে প্ৰিপাৰেচন কৰিব বিচাৰে তেতিয়া হলে মই আপোনালোকক এটা এপৰ কথা ক'ব বিচাৰিছো বিদ্যা কোচিং কিতাপৰ স্ক্ৰিনত আহি আছে নামটো তো এই এপটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব তো এই এপটোৰ জৰিয়তে অলৰেডি সিটেটৰ বাবে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে ক্লাसेस স্টাৰ্ট হৈ গৈছে যেতিয়া বিদ্যা কোচিং কিতাপৰ এই এপটো গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব আফটাৰ ৰেজিষ্ট্ৰেচন আপোনালোকে সিটেটৰ কোৰ্সৰ বাবে যাব তাত ক্লিক কৰিব তেতিয়া তলত আপোনালোকে যেতিয়া পেমেন্ট কৰিব তাত এপ্লাই কুপন বুলি আপোনালোকে পাব তো সেই এপ্লাই কুপন যেতিয়া পাব তাত আপোনালোকে জিবিএন10 মানে মাজত স্পেচ নিদিব মই স্ক্ৰিনত লিখি দিছো যেনেকুৱা ধৰণে তো তেনেকুৱা ধৰণে আপোনালোকে কুপন কোডটো ইউজ কৰি পেলাই এপ্লাই কৰি দিয়াৰ পাছত যিমান বৰ্তমান প্ৰাইস হৈ আছে তো কমে হৈ আছে বাৰু প্ৰাইস কম প্ৰাইজতে আপোনালোকক এটা ভাল কন্টেন্ট দিয়াৰ বাবে চেষ্টা কৰিছে এতিয়া কথা হল যে যিমান প্ৰাইস বৰ্তমান কোৰ্সৰ হয় তো তাতকৈ আপোনালোকে আৰু 10% ডিসকাউন্ট পাব যদি এই কোডটো আপোনালোকে ইউজ কৰে গতিকে মই ভাবো যে আপোনালোকে যদি ভালকে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেনেহলে এই এপটোৰ জৰিয়তে যেনেকুৱা ধৰণে ক্লাसेसখিনি প্ৰভাইড কৰা হৈছে এবাৰ প্ৰথমতে আপোনালোকে ডেমো চাই ল'ব বা আপোনালোকক যদি পিডিএফ লাগে কেনেকুৱা ধৰণৰ নোটস প্ৰভাইড কৰা হয় মোৰ লগত আপোনালোকে কন্টাক্ট কৰিব গতিকে আপোনালোকে চালি জাৰি চাই ভালকে আপোনালোকে সিটেটৰ বাবে আপকামিং সিটেটৰ বাবে আপোনালোকে প্ৰস্তুত হ'ব পাৰে গতিকে এই ভিডিঅটোত এইখিনি আছিল মেইনলি ভিডিঅটো আপোনালোকে শেয়াৰ কৰিব আৰু এপটো ডাউনলোড কৰিব গুগল প্লে ষ্টৰৰ পৰা বিদ্যা কোচিং কিতাপৰ আৰু জিবিএন10 এই যেটো আমাৰ কুপন কোড আছে এই কুপন কোডটো ইউজ কৰি আপোনালোকে কোৰ্সটো ল'ব পাৰিব প্ৰতিটো ক্লাছ এই ধৰণে আৰু লগতে আমি অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে প্ৰতিটো পিডিএফ আমি আপোনালোকক দি আহিছো আৰু এটা থিওৰি পঢ়োৱাৰ পাছতে সেই থিওৰিটো ৰিলেটেড যিখিনি এমসিকিউ যাব সেই এমসিকিউজ খিনি আমি সেকেন্ডৰ ক্লাছ আলোচনা কৰো আৰু তাৰ ৰিলেটেড 200 এমসিকিউজ আমি আমাৰ যিসকল পেড ষ্টুডেন্টস আছে সেই পেড ষ্টুডেন্টস সকলৰ কাৰণে আমি এপত আপলোড কৰি দিওঁ যোৱাবাৰ যিখন আমাৰ সিডিপি কোৱেশ্চন পেপাৰ আছিল 30 আউট অফ 30 আমাৰ পৰা কমন পৰিছে আপুনি যদি চাব খোজে আমাৰ বিদ্যা কোচিং কিতাপ ইউটিউব চেনেলত গৈ পেলাই আপুনি ভেৰিফাই কৰিব পাৰে যে ছাৰে কোৱা কথাটো সঁচা নে মিছা ঠিক আছে আমাৰ এই ধৰণে প্ৰতিটো পিডিএফ অসমীয়া আৰু
ইংৰাজী দুইটা মাধ্যমতে প্ৰতিটো থিয়ৰি অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে অল সাবজেক্ট ইন আছামিজ এণ্ড ইংলিছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ যদি আপোনালোকে এতিয়া অবিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰা নাই এই ধৰণৰ লগো এটা এপ পাব আপুনি প্লে ষ্টৰত গৈ পেলাই কিন্তু তাৰ আগতে আপুনি ইউটিউবত গৈ 5টা ডেমো ক্লাছ চাই লওক ঠিক আছে কাৰণ সকলোৰে কষ্ট কৰিছা মই মোৰ বুলি কোৱা নাই আপুনি যাৰে কোৰ্স নিকিনক কিয় ফাৰ্ষ্ট অফ অল আপুনি কৰিব চাই আহিব যে তেওঁলোকৰ ভিতৰত কি কোৰ্স আছে ঠিক আছে সো চাই আহি আপুনি কোৰ্সটো বাই কৰিব সো যিয়ে কোৰ্স চেল নকৰক কিয় যিয়ে কোৰ্স আপুনি নলক কিয় আপুনি তেওঁলোকৰ পৰা 5টা ডেমো ক্লাছ লৈ লওক 10টা ডেমো ক্লাছ লৈ লওক তাৰ পৰা আপুনি কোৰ্সটো কিনক থ্যাংক ইউ ভেৰি মাচ